বাপরে বাপ শুটিং সব হনবা একেটি তো কথা 20 টাকা আই মেরিয়েছে জি মন্ডলী আর কি ওলে আটর জি শুনি না এগুলো কি দিয়েছে এই মিথুন মই মারি আমি জানি জাস্ট নারকেলারে থুপসুপ ল হয়ে গেল মানে আজি আৰম্ভণিটো কৰি দিওঁ পঞ্চাৰ ভাই এনে দিব দেখা আকলতে আৰম্ভণিটো কৰি এইটো অলপ চক মস্ত চক এই জোন ঘূৰা দিছোঁ হা এইটো আমাৰ বিজেলিৰ চক মানে মানুহবিলাকে কোৰিয়াৰ চক বুলি কয় বাট আমি বিজেলিৰ চক বুলি কওঁ একদম ধুনীয়া চক আমি মাজে মাজে এটা আড্ডা দি থাকোঁ আমি ইয়াতেই থাকোঁ আৰু এনে আড্ডা চাড্ডা দি থাকোঁ আৰু কাম বন নোহোৱা মানুহ আৰু কি কৰিম আড্ডা দি থাকোঁ এইটো চকত ক'ত কোনে হ'ব আৰু এইটো আমাৰ মেডামটো মণ্ডালত তিৰি আৰু এইটো মাইনাটো নতুনকৈ আহিছে এক্টিং কৰিব কিবা ক'বা মাজনী হাই বোলে তো কলজাৰ ভাই ভনীয়াত নামে যাৰ পৰিচয় আমাৰ বিজুলীত এটা নতুনকৈ মন্দিৰ হৈছে শিৱ মন্দিৰ ন বিকাশ বিকাশ শিৱ মন্দিৰ হৈছে না এই আমাৰ পাৰ্থ বিৰাট দাঁত চাত তুলে হাঁহি মাৰে চব পাৰ্থ হাঁহি তোমাৰ আছো কি দেখা কি খাই আছে এইবিলাক কি হ'ব লুচি চিঙা ভাঙনা বাকি ইটো মেকআপ চেকআপ কৰাত ভালে মই মেকআপ চেকআপ নকৰোঁ নৰ্মেল আমি নর্মাল মেসেজ তো লাগি আছে হে কলজাৰ ভাই ভনীয়াত তো ফাইনেলি কামখিনি হৈ গ'ল এতিয়া ধূপ চুপ জ্বলাব আৰু নাৰিকল চাৰিকল ফুটি দিম ন নাৰিকল চাৰিকল ফুটি দিম ন নারকেল ভাঙিম ভাঙি নাই ফুটি দিম একে কথা আৱাচোন তাৰপিছত গোটেইখিনি চাই থকা বাকী আৰ্টিষ্টখিনি আহি আছে এই সেইপিনেও আছে তৃষ্ণাহাত আছে তাতে বাকী চাই থাকক সম্পূৰ্ণ ব্লগছটো মোৰ দাঁতকেইটা ঠগ নাই তথাপি ওলাবা নে আৰু এতিয়া ইয়াৰ পৰা যাই আছোঁ আমি শিৱ মন্দিৰৰ পিনে শিৱ মন্দিৰত আমি মানে ধূপ ধূনা অলপ জ্বলাম আৰু নাৰিকলটো ভাঙিম নাৰিকলটো ভাঙা হোৱাৰ পিছত আমাৰ যিখিনি আৰ্টিষ্ট আছে আৰ্টিষ্টখিনি শিৱ মন্দিৰত সেৱা ল'ব সেৱা লোৱাৰ পিছতে আৰ্টিষ্টখিনিয়ে মানে কেমেৰাৰ আগত যাব তো ভগৱানক প্ৰে কৰি আমি ভিডিঅ'টোৱে ষ্টাৰ্ট কৰিম তো এতিয়া নাৰিকলটো ফুটাম ধূপ ধূনা জ্বলোৱা হ'বই আৰু তো গোটেইখিনি কৰি মানে কামটো ষ্টাৰ্ট কৰিম ভিডিঅ'টো আৰম্ভ কৰিম আৰু আই হোপ ভিডিঅ'টো ভাল হ'ব আপোনালোকে সকলোৱে চাব চোৱাৰ পিছতহে গম পাম নাইবা এডিট হোৱাৰ পিছতহে গম পাম কিমানখিনি ভাল হয় যদি ক'ৰবাত কিবা ভুল হয় আপোনালোকে মাফ কৰি দিব তো এতিয়া ধূপ ধূনা জ্বলোৱা হ'বই বাৰু এতিয়া নাৰিকলটো ফুটাম তো চাই থাকক থেংক ইউ ছ' মাছ জয় আই অসম লাভ ইউ ফাইনেলি সেৱা চেৱা হৈ গ'ল এতিয়া মানে কেমেৰা চেমেৰা ৰেডি আৰু পুৰা আৰু কৰিমেই আৰু বাকী আৰ্টিষ্ট তৃষ্ণা ৰাজবংশী এই রাজবংশী নয় বর্মন এটা বৰ্মন কিবা এটা মাইনাৰ নাম কি মোর নাম শ্রী মানসী কলিতা শ্ৰী মানসী কলিতা শতাব্দীৰ নাম ক'বা না কি শতাব্দী কলিতা নে দাস বৈশ্য বাকী আপোনাৰ নাম মই জেকে দিয়ক জেকে কলিতা ইয়েস মই সবৰে জেকে কি নাম আপোনাৰ মোর নাম ডেকা ডেকা বাকী এক পৰিচয় এটা লুঠি চিঙা ভাঙনা তাৰপিছত জানেই টিকটকৰে চাদা মাৰি যিবা মাজছিল কি বাকী আমাৰ এখেতটো গৱে গৈছে পাৰ্টপতিম কলিতা আৰু এয়া মোৰ ভাইটি ভাৰ্গৱ কলিতা বাকী ইমানখিনি মানুহ আৰু দুই এটা মানুহ আনাই তো চাই থাকক বিহাইণ্ড দ্য চিনবিলাক দেখুৱাম আৰু আমাৰ এটা মেইন ছাপোৰ্ট কৰা আমাক মানুহ আছে কেমেৰাৰ আগত নাহে বিকাশ আৰু অলকেশ দুটা আছে বিকাশ আৰু অলকেশ তেখেতসকলে কেমেৰাৰ সন্মুখত নাহে তো তেখেতসকলকো ধন্যবাদ না বাইদেউ দাঁতকেইটা ঠগ নাই তথাপি হাঁহি থাকোঁ মাজে মাজে উপায় নাই লোৱা নাই দে বুন্দা ভাগি দি যা
বুন্দা বাকি দি যা নুল যা যা এই রাক্ষস গিলে বুন্দা খাই আছে এই এটা মস্ত রাক্ষস ইয়াত নাই হাততে নাই এই জটি কে হাতক দি এই তৃষ্ণা গাই লৈ আছে বুন্দা গাই লৈ আছে গতাই দে 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 লাজ লাগে মোবাইল ধরলে লাজ লাগে নাকি বুন্দাটো কম দামি হলা কম দামি বুন্দা বলে মই গোটা খাম এই গতা খাব পাৰ্থ হাতক দা বুন্দা এই তাতে ঘূৰি হতে আছে ড্ৰাইভাৰ গিটা আছে দা এই পাৰ্থ হাতক দা তুমি যাবা ক'ত দিলে জানো কম দাম দিলে কি থাকা ৰাদি হেখানো কম তাৰ যিমান সময় থাকে ইংৰাজী যা যাও এতিয়া আমি অলপ ভয় যেনেকে দিছে চেম 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 খাই গিয়ে আছে তো ফাইনেলি আমাৰ 2 মিনিটৰ যিখিনি ডিসিপ্লিন আছে সেইখিনি শেষ হৈ গ'ল মানে আমি হিমাংশু প্ৰসাদ দাক যাতে ফলো কৰোঁ তো আমি সেইবিলাক কৰি থাকোঁ আৰু HPD কে আমি ফলো কৰোঁ আমাৰ তো বাপ্পা বাইদেউ কি ওম মাতছি আরে মই যোগা কৰো অলপ বাইদেউ যোগা কৰে সেইটো কাৰণে তো বাকি যে ন তো ষ্টাৰ্ট কৰোঁ কেমেৰা ৰেডি যাম পাৰ্থ ৰখি 12টা 13টা বাজি গেল উপায় নাই এতিয়া কাম আৰম্ভ হ'ব ধৰিছে আৰু আমাৰ এখেত ৰেডি হৈছে পুৰা বাকি আৰু ৰেডি হ'ব আমাৰ মেডাম আহিব এতিয়া আহক এই খাবা ৰখি আছে ইটো পুৰা ঠাণ্ডা দি মুখ দিব চিংৰাগিলা কৰি দিয়ক একদম চিংৰা শ্বুটিং হৈ হ'ব নহয় নে চবে খাবাত বিজি বিদ্যা চবে খাবাত বিজি আমি খাওঁ নাই খাবাত বিজি চব শ্বুটিঙৰ এইবিলাক লোকেশ্যন যি হৈ দেখা যাব বাৰু ৰোল 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 চিকেন ৰোল ৰেডি একচন আৰি টিভিটো গলত আলে নলৈকে দিনৰ দিনটো কেৱল বাতৰি বখাই চাই থকা কামে কাজ ছাগালে কাল বাৰীত যায় ভেন্দি খাইছি জিকা খাইছি খবৰটো নাই উঠেও বাপ্পা দিনৰ দিনটো টিভিতে গৈ থকা কাম বাপৰে বাপ শ্বুটিং চাম হনুবা এখেতিটো কথা 20 টকা আহি মেলি আছে ৰেডি দেখিলা বিতেছ এফালে যাব এফালে নাযাব কই দি যাম কথা ভালকে কয় এই সিটে যাব তাহলে দিনকে বেশি যাম মাইকে নালাগে রেডি অ্যাকশন ওই মন্ডলনি আর কি ওলে আটর জি শুনি ঠিক না ইলে কি দিয়েছে এই মিথুন মই মারি মই জান দি Hello, Mr. Sonia. Come to his attention. Sonia, you just took out the video. Hey, Mongdale করবে না কাম কি আছে হয়ে যাবে কিন্তু ওরটা নাও পয়সা দি কি পয়সা লাগে তো কথা হদাই তো পয়সা যাওতে জি মাটির ঘর হই দেখি আজি কি ঘর বানবা নলু পয়সা ভালো লাগে বহুত ভাল লাগিছে বহুত ভাল লাগছে বাকি আপোনালোকৰ
মজা মজা ভালে লাগছে গৰমটো খালি বেছি অলপ কষ্ট হৈছে মই বিয়াত কাকো মাতিব নোৱাৰিলো বেয়া চেয়া নাপাব কোনেও আমাকে মাতা নাই এটা খাই জানে কেৱল আকৌ ক'ব নাজানে কেনে লাগছে তাই একচুৱেলি শ্বুটিং কৰে নাই আজি তাইৰ পৰহিলে ষ্টাৰ্ট হ'ব আমি দুজনী আজিতে বিয়া চিয়া পাতি একদম উৎপাত কাকো লকডাউনৰ কাৰণে মাতিব নোৱাৰিলো যিহেতু লকডাউন কৰিছে খৰচ পাতি বহুত সেইটো কাৰণে মাতিব নোৱাৰিলো বেয়া চেয়া নাপাব কলজাৰ ভাই ভনীয়াত সকলো কিজানি গমেই পালাক ভিডিঅ' এটা কৰাৰ আগত আমি কেনেকৈ হাঁহি ধেমালি কৰোঁ নাইবা কেনেকুৱা কাম কৰোঁ তো ইমানখিনি আছিল ভিডিঅ'টো কৰাৰ আগত বিহাইণ্ড দ্য চিন নাইবা আমাৰ কথা বতৰাবিলাক তো থেংক ইউ ছ' মাছ জয় অসম লাভ ইউ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড আমাৰ ফুচকা এছাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই